আমাজন পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভয়ানক ফৰেষ্ট ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ লগতে বিভিন্ন ধৰণৰ পশু পক্ষীও দেখিবলৈ পোৱা যায় আমাজন ফৰেষ্টত হাজাৰ হাজাৰ প্ৰজাতি গছ-গছনি দেখিবলৈ পোৱা যায় সৰুৰ পৰা আৰম্ভ কৰি প্ৰকাণ্ড গছেৰে আমাজন ভৰি আছে আমাজন অত্যন্ত বিষাক্ত ভয়ানক আৰু বিশাল ফৰেষ্ট ইয়াক ৰেইন ফৰেষ্ট বুলিও কোৱা হয় আমাজন নৰ্থ ৱেষ্টাৰ্ণ ব্ৰাজিলৰ পৰা আৰম্ভ কৰি কলম্বিয়া পেৰু আৰু আন সাউথ আমেৰিকা দেশলৈকে বিয়পি আছে টোটেল 60 লাখ স্কয়াৰ কিলোমিটাৰ এই আমাজন যেনেকৈ অত্যন্ত বিশাল ঠিক তেনেকৈ ই অত্যন্ত বিপদসংকুল ৰহস্যৰে ভৰি আছে এই আমাজনত হিংস্ৰ জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি বিষাক্ত সাপ বিষাক্ত কীট-পতংগ আনকি মাংসভোজী উদ্ভিদো দেখিবলৈ পোৱা যায় এই ফৰেষ্ট ইমানেই বিশাল যে তাৰ ৰহস্য আজি আমাৰ নিচিনা সাধাৰণ মানুহ কিয় বিজ্ঞানেও প্ৰৱেশ কৰিব পৰা নাই ঢুকি পোৱা নাই এই আমাজনত পৃথিৱীৰ আটাইতকৈ দীঘল সাপ এনাকোণ্ডা পোৱা যায় প্ৰতিটো পদক্ষেপত মৃত্যুৱে হাত বাউলি দি মাতে এই আমাজনত তথাপি মানুহৰ অনুসন্ধানৰ শেষ নাই প্ৰতিটো পলত প্ৰতিটো সময়ত মানুহ গৈ আছে অধ্যয়ন কৰি আছে ৰিচাৰ্চ কৰি আছে এই আমাজনক লৈ আমাজন ভগৱানৰ সৃষ্টিৰ এক বিশেষ উপহাৰ মানৱ সমাজলৈ এই আমাজনে অকল খাদ্য পানী কাঠ আৰু মেডিচিনেই নহয় it also helps stabilities of climate yes আমাজনতে ষ্ট'ৰ হৈ আছে প্ৰতিদিনে 76 মিলিয়ন টনছ অফ কাৰ্বন অকল সেয়ে নহয় আমাজনে ডেইলি 20 মিলিয়ন টনছ ৱাটাৰ বায়ুমণ্ডললৈ এটমস্ফিয়াৰলৈ এৰি দিয়ে ফ্ৰেণ্ডছ এনেকুৱা আৰু বহুত কথা নজনা কথা যদি জানিবৰ ইচ্ছা আছে নেদেখা বস্তু যদি ফিজিকেলি নহয় ভিডিঅ'ৰ মাধ্যমত অলপ চলপ চাবৰ ইচ্ছা আছে তেনেহ'লে জলদি চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লাছ লাইক কৰিব ধন্যবাদ